हारिमुआरि हाबाफारिजों बननगुरि गोजौ गेजेरारि फरायसालिनि गाहाय फोरोंगिरि बेनदुर कलिताखौ बिदाय होबाय। सोलोंथाइनि बिथिङाव धोरोम गुरुनिफ्राय सोलोंथाइ गुरुआ साबसिन। मानोना जोनोमाव जेबो सोलोंनानै फैयै गथ'साफोरखौ सासे सोलोंथाइ गुरुआसो मुलुगजों सिनायथि होनो हायो। मख'नो गोनांदि थांनाय 30 नबेम्बराव बननगुरि गोजौ गेजेरारि फरायसालिनि गाहाय फोरोंगिरि बेनदुर कलिताखौ सरकारि महरै बिदाय होनाय जायो आरो थांनाय 1 डिसेम्बर खालि फरायसालिनि फोरोंगिरि मावफारिया आरो फरायसालि सामलाय जौगाखां आफादनि बानजायनायाव मोनसे हारिमुआरि हाबाफारिजों बिदाय मान होनाय जायो। बे मान बावनाय हाबाफारियाव गागि देहा फाहामगिरि थुनलाइगिरि अमरेन्द्र नारायण देब, उदालगुरि जिल्ला फरायसालिफोरनि नायदिंगिरि जयपाल सिंह ब्रह्म, कलाइगाव प्रेस क्लाबनि आफादगिरि टंकेश्वर बरुवा आरो उदालगुरि जिल्ला थुनलाइ आफादनि आफादगिरि गौरी शंकर दासआ बाहागो लानानै गाहाय फोरोंगिरिनि सायाव बिबुंथि होयो। फरायसालि सामलाय जौगाखां आफादनि आफादगिरि बाफर चन्द्र नाथनि आफादगिरि मासि सामलायनायाव खुंनाय मेलखौ बेखेवनानै होयो सोनाब मंगलदै मिरु जातीय फरायसालिनि गोरायुं फरन्दर बरुवाया। मख'नो गोनांदि बिदाय होजानाय गाहाय फोरोंगिरिनि सोमोन्दै गागि देहा फाहामगिरि थुनलाइगिरि अमरेन्द्र नारायण देब, उदालगुरि जिल्ला फरायसालिफोरनि नायदिंगिरि जयपाल सिंह ब्रह्म आरो बिदाय होजानाय फोरोंगिरिया खौरांगिरिनि सिगाङाव मा फोरमायदों मिथिना लानि। অনন্য আজিৰ এই নেতিবাচক খবৰেৰে ভৰি পৰা আমাৰ সমাজখনত এইটো অনন্য, ই ব্যতিক্ৰম। মই আশাই কৰা নাছিলোঁ ইমান বেছি যোগাত্মক দিশেৰে যে উপস্থাপন হ'ব গোটেই অনুষ্ঠানখন। বেনুধৰ কলিতা এগৰাকী শিক্ষকেই নহয়, তেখেত পথ প্ৰদৰ্শক। মই যিটো দেখিছোঁ তেখেত ইয়াৰ মানুহ নহয়, কিন্তু এই বননগৰীৰ একাত্ম হৈ পৰিছে তেখেত অভিভাৱক, শিক্ষক আৰু তেখেতসকলৰ পথ প্ৰদৰ্শক। আৰু সেইমতে আজি তেওঁ বিদায়ৰ দিনটোত অতি উলহ মালহেৰে আৰু অতি আন্তৰিকতাৰে মই দেখিছোঁ শতাধিক লোকে তেখেতৰ ওচৰলৈ আহি তেখেতক আদৰণি জনাইছে, তেখেতক সম্ভাষণ জনাইছে, তেখেতৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰিছে। আৰু যিসকল লোক আছে ছাত্ৰ ছাত্ৰীবিলাকৰ মই দেখিছোঁ গুণগত মান অতি ওখ, অতি উচ্চ। বিশেষকৈ প্ৰাক্তন সম্পাদকগৰাকীয়ে যিটো বক্তব্য ৰাখিলে, ছাত্ৰ ছাত্ৰীবিলাকে যেনেকুৱাকৈ প্ৰদৰ্শন কৰিছে, তেওঁলোকৰ যিটো ব্যৱহাৰ, আজি মোৰ ওচৰত এইসকল ছাত্ৰী আছে, তেখেতসকলৰ যেনেকুৱা ধৰণৰ উন্নত ব্যৱহাৰ, আজি যে সকলোতে কৈছে যে ছাত্ৰ ছাত্ৰীবোৰ নষ্ট হৈ গৈছে, ল'ৰা ছোৱালী নষ্ট হৈ গৈছে, মই বননগৰীত আহি সেইটো প্ৰত্যক্ষ কৰা নাই। মই ইয়াত আশা দেখিছোঁ আৰু মই আশাবাদী হৈছোঁ যে নহয়, ক'ৰবাত নিশ্চয় কিবা আমাৰ চলাত গণ্ডগোল আছে, সেইকাৰণেহে আমি সদায় নেতিবাচক দিশবোৰ দেখোঁ। আজি ইয়াৰ পৰাই মই ভাবোঁ যে ইতিবাচক দিশেৰে আৰম্ভ হ'ব সমাজখন। আৰু এওঁৰ যিটো বিদায় সম্বৰ্ধনা জনালে বেনুধৰ কলিতাক, এইটোতো অনন্য, আজিকালি আপোনাৰ পাবলৈ নাই। বিদায় লয়, শিক্ষক আহে, দুডাল মালা পিন্ধাই, দুখন কিতাপ দিয়ে, দুজনে বক্তৃতা দিয়ে। ইয়াত মই দেখিছোঁ গোটেই সমাজখন একেবাৰে উঠি আহিছে এওঁৰ ওচৰলৈকে। আৰু সেয়া বেনুধৰ কলিতাৰ ব্যক্তিত্বই নহয় অকল, তেখেতৰ যি শিক্ষকৰ যিটো তেওঁৰ জ্ঞান বা শিক্ষকৰ যিটো মৰ্যাদা তেওঁ ৰাখিছিল এই যোৱা 36 বছৰ কালে, তাৰ ফল হিচাপে পায়। সকলো কথাতে নেতিবাচক চিন্তাৰে নধৰিব। আপোনাৰ কিতাপ ওলোৱা কিমান বছৰ হৈছে? আমাৰ শিলালিপি আছিলে, আমাৰ সাঁচিপাতত লিখিব লগা হৈছে। কিতাপ আহিছে ব্ৰিটিছ অহাৰ পৰা, তাৰ আগতে যেনেকৈ আছিল, আজি কিতাপৰ পিছত নতুন বিজ্ঞানৰ প্ৰাদুৰ্ভাৱ ঘটিছে। গতিকে এতিয়া মানুহে মোবাইল ল'বই, কিতাপকতো মানুহে জ্বলাই দিছে, কিতাপ জ্বলাই পেলাই জুই ধৰিছে মানুহে, সেইদিনো গৈছে। আপোনাৰ কালিদাসৰ কথা জানে, আদিতে কেনেকুৱা কৰিছিলে কিতাপক লৈ। গতিকে এতিয়া আমাৰ কালিদাসৰ যে জ্ঞান অহাৰ আগৰ যিটো যুগ, আমাৰ প্ৰায় তেনেকুৱা মোবাইলৰ লগত হৈছে। এই মোবাইলক আমি নাজানিলোঁ, আমাৰ এই পুৰুষত আহিছে, কিন্তু ইয়াৰ পিছত যিবিলাক আছে তেওঁলোকে ইয়াক চালি জাৰি ল'বতো। তেওঁলোকৰো জীৱন আছে, মোৰ যেনেকৈ আছে, মোৰ ল'ৰাৰ যেনেকৈ আছে, মোৰ নাতিৰো তেনেকুৱা জীৱন আছে। তেওঁলোকে বাছি ল'ব নহয়, ইতিবাচক দিশবিলাক ল'ব। মোবাইল কৰি তাৰ নেতিবাচক দিশত মানুহে হাহাকাৰ কৰাৰ কোনো প্ৰয়োজন নাই। এটা সময় থাকে, গাড়ীবিলাক দেখিছে নাই, গাড়ীয়েতো যেনেকৈ গাড়ী আমাক সুচল কৰিছে যান্ত্ৰিক যুগত, গাড়ীয়েতো এক্সিডেণ্টো কৰিছে। তো মোবাইলৰ তেনেকুৱা এক্সিডেণ্ট হ'ব পাৰে, কিন্তু ইয়াৰ ইতিবাচক দিশবোৰ আমি দেখুৱাব লাগিব আৰু তেওঁলোকে ল'ব লাগিব। জনপ্ৰিয়তা এইটোৱে খুজাইছে। চাওক আজি ইয়াত বহুত ৰাইজ উপস্থিত আছে,
আৰু লগতে সেই তেওঁৰ জনপ্ৰিয়তাটোৰ কাৰণেই মই আজি নিজে উপস্থিত হৈ তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ এজন টিচাৰ কেতিয়াও ৰিটায়াৰমেণ্ট নহয়। তেওঁ ৰিটায়াৰমেণ্ট হ'লেও তেখেতৰ পৰা আমি আশা কৰিম যাতে তেখেতে আমাক দিহা পৰামৰ্শ আগবঢ়াই থাকক। আমাৰ ওদালগুৰি জিলাখন শিক্ষাৰ ক্ষেত্ৰত কেনেকৈ ধৰণে আমি আগুৱাই নিব পাৰোঁ তেখেতৰ পৰা আমি দিহা পৰামৰ্শখিনি আমি লৈ থাকিম। এতিয়া আমাৰ শিক্ষা সেতু এপছ আমাৰ আহিছে, গতিকে শিক্ষা সেতুত আমাৰ যোৱাকালি আমাৰ MD ছাৰৰ লগত এটা গুগল মিট হৈছিলে। MD ছাৰে আমাক কৈছে যে শিক্ষা সেতু এপৰ দ্বাৰা আমাৰ শিক্ষকসকলৰ টিচাৰৰ এটেণ্ডেঞ্চটো লিংক কৰিব বুলি পেলাই তেওঁলোকে কৈছে। সেইটো যদি সঁচাসঁচি অৰ্থত হয় তেতিয়াহ'লে আমাৰ টিচাৰসকল ডেফিনেটলি টাইমমতে আহিব লাগিব। তাৰ বাহিৰেও আমি নিজে আমাৰ বিভিন্ন CRCCৰ হতুৱাই বা আমাৰ SI বা BO সকলকো আমি অফিচত বহি নাথাকি পেলাই তেখেতসকলক ফিল্ডত থাকিবৰ কাৰণে কৈছোঁ আৰু আমাৰ শিক্ষক সমাজকো আমি আহ্বান কৰিছোঁ যে তেখেতসকলে যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দিয়াৰ ক্ষেত্ৰত সময়মতে তেওঁলোকে আহে আৰু সময়মতে তেওঁলোকে স্কুলৰ পৰা এক্সিট হয়। গতিকে সময়মতে এইটো মানিব লাগিব এজ পাৰ্ট অফ গভৰ্ণমেণ্ট ৰুল। গতিকে মই তেখেতসকলক আহ্বান কৰিম যাতে তেখেতসকলে সময়মতে আহি সময়মতে পাঠদান কৰে। সেইখিনিয়ে মই জয়তে এই সংবাদকৰ্মীসকলক মোৰ এই বিদায়ী মুহূৰ্তৰ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত হৈ এনেধৰণৰ বাতৰি সংগ্ৰহ আৰু প্ৰচাৰ কৰাৰ ক্ষেত্ৰত যিটো ব্যৱস্থা গ্ৰহণ কৰিছে মই শ্ৰদ্ধা জনাইছোঁ, প্ৰণাম জনাইছোঁ। এই অঞ্চল অতি দুখীয়া নিচলা লোকৰ অঞ্চল, বেছিভাগ লোকেই খেতি কৰে। এই অঞ্চলৰ ৰাইজে অতি কষ্ট কৰি আজিৰ পৰা প্ৰায় 40 বছৰ আগত এই বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল আৰু এই বিদ্যালয়তেই সৌভাগ্যক্ৰমে মোৰ দৰে এজন ব্যক্তিৰ শিক্ষকতা জীৱনৰ শুভাৰম্ভণি হৈছিল আৰু শেহতীয়াকৈ মই প্ৰধান শিক্ষকৰ দায়িত্বত থাকিলোঁ। মই এই অঞ্চলৰ ৰাইজৰ এইটোৱে ক'ম যে আমি প্ৰতিখন ঘৰত যি সন্তান আমাৰ যি ল'ৰা ছোৱালী, এই সন্তানখিনি ভৱিষ্যতৰ সম্পদ, সম্ভাৱনা সম্পদ। তেওঁলোকক আমি নিজৰ ঘৰখন আৰু বিদ্যালয়ত গঢ় দিব লাগিব। সেয়ে এই বিদ্যালয়খন নামঘৰ, মছজিদ, গীৰ্জাৰ দৰে পবিত্ৰ বুলি জ্ঞান কৰিবলৈ মই অনুৰোধ জনাম। স্বাভাৱিকতে দেখা যায় যে আমাৰ শৈক্ষিক সভা পাতিলে কিছু অঞ্চলত আমাৰ অভিভাৱকসকলৰ উপস্থিতি কম হয়, অন্যান্য সভা সমিতিত উপস্থিতি বেছি হয়। কিন্তু যিহেতু তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যত মানুহ গঢ়িব লাগিব, সেয়ে এই মানুহ গঢ়া এই কমাৰশাল বিদ্যা মন্দিৰত তেওঁলোকৰ উপস্থিতি, অভিভাৱকসকলৰ উপস্থিতি, সৌহাৰ্দ্যপূৰ্ণ দিহা পৰামৰ্শ মই কামনা কৰিম আৰু ছাত্ৰ ছাত্ৰীসকলৰ ঐক্যতা, শিক্ষক শিক্ষয়িত্ৰীসকলৰ স্পৃহা, সদিচ্ছা মনোবৃত্তিৰে শিক্ষকতা চাকৰিটো তেওঁলোকে ঠিক বেতনভোগী চাকৰি বুলি নাভাবি নিজৰ বেতন লোৱাৰ উপৰিও মানৱ সেৱা হিচাপে গ্ৰহণ কৰি এই নিচলা দুখীয়া পিতৃ মাতৃৰ সন্তানসকলক আগবঢ়াই নিবলৈ কষ্ট আৰু ত্যাগ কৰি শৈক্ষিক পৰিৱেশ সৃষ্টি কৰিবলৈ মই বিনম্ৰতাৰে অনুৰোধ জনাম মোৰ শ্ৰদ্ধেয় শিক্ষক কৰ্মচাৰীসকলক। আৰু মই আহ্বান জনাম মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক শৃংখলাবদ্ধভাৱে সময় অনুপযোগীভাৱে বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়ৰ সকলো দিশতে সহযোগিতা আগবঢ়াই ঘৰখনতো যাতে তেওঁলোকে সহযোগ আগবঢ়ায় অধ্যয়নত ৰত হয়। গতিকে এইখিনিকে মই তেওঁলোকক আজিৰ এই মোৰ বিদায় সন্ধিখনত পৰামৰ্শ বা শুভেচ্ছা দিবলৈ ইচ্ছা কৰিছোঁ।